Hi guys, welcome to my channel. Guys, মই আজি এটা গিলাস আৰু টকাৰ যাদু দেখুৱাম। এই যাদুটো চাই আপোনালোকে অলপ হ'লেও ভাল পাব। যাদুটো চাবলগীয়া যাদু, গিলাস আৰু টকাৰ যাদু। তেতিয়াহ'লে গাইজ এই যাদুটো মই আৰম্ভ কৰোঁ। আপোনালোকে যাদুটো উপভোগ কৰক। হেল্ল' গাইজ, এয়া চাওক এটা গিলাচ আৰু এই গিলাচটো টেবুলৰ ওপৰত থোৱা হৈছে। এতিয়া মই এটা আপোনালোকক যাদু দেখুৱাম। এইটো চাওক, এটা খালী গিলাচ, সুদা গিলাচ। এই গিলাচটো একো নাই, এয়া চাওক ভালদৰে, একো নাই। এয়া ভালদৰে চাওক, একো নাই, একো নাই গিলাচত। এইটো লাইটৰ পোহৰ পৰি আছে, তাৰ বাহিৰে একো নাই। গতিকে এই গিলাচটো, এই খালী গিলাচটো মই এটা মন্ত্ৰেৰে, যাদু খেলাৰে এই গিলাচৰ ভিতৰত এটকীয়া মুদ্ৰা এটা উলিয়াবলৈ চেষ্টা কৰিম। মানে যাদু খেলেৰে এটা মুদ্ৰা ইয়াত আহিব, মানে আনিম। যাদু খেলেৰে মুদ্ৰা এটা ইয়ালৈ আনিম। চাওক, সাধাৰণ গিলাচ এটা, আৰু গিলাচটো দুবুৰিমুৱাকৈ থোৱা আছে, একেবাৰে খালী গিলাচ। ঠিক আছে গাইজ, ইয়াৰ আগতে কৈ থওঁ যে আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, এইটো এটকীয়া মুদ্ৰা, এইটো এটা এটকীয়া মুদ্ৰা। এই মুদ্ৰাটো ইয়াতে আছে, ইয়াতে আছে। এতিয়া এই মুদ্ৰাটো মই যাদু খেলেৰে ইয়ালৈকে আনিম। কেনেকৈ আনিম? গিলাচটো সম্পূৰ্ণভাৱে বন্ধ গিলাচ। গতিকে আপোনালোকে ভালদৰে চাওক। আব্ৰাকিডাব্ৰা গুলু গুলু চু। এইটো মুদ্ৰাটো তললৈ আহি গ'ল। গতিকে গাইজ, যাদুটো চাই কেনেকুৱা পালে? যদি ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব। চ' গাইজ, এয়া গাইজ গোৱালপাৰা জিলাৰ লাংচাপাৰা নামৰ ঠাইত এই গাঁৱৰে এখন সেতু, এইখন যে দেখিছে, এইখন সেতু তেওঁলোকে বনাই দিছে। চাওক, আৰু এইখন ধুনীয়া সৰু গাড়ী বনাইছে। যিখন গাড়ী ঘৰতে বনাইছে, যিবিলাক মানে চাবলৈ আহে এই গাড়ীখনো চাই ভাল পাব। আৰু লগতে দলংখন চাওক, ধুনীয়াকৈ বনাইছে। গাইজ, যাদুটো নিশ্চয় উপভোগ কৰিলে। যাদুটো কেনেকৈ এটকীয়া মুদ্ৰাটো আহি গ'ল জানিবলগীয়া কথা। আচলতে গিলাচটো মুখৰ ফালে এনেকুৱা এখন ঢাকনিৰে
কৰি লোৱা হৈছে কাগজৰ টুকুৰাৰে, যাতে দৰ্শকে গম নাপায়। আৰু সেই গিলাচটো উগুৰি মোৱাতে লোৱা হৈছিল আৰু তাৰে তলত আগৰ পৰা এটকীয়া মুদ্ৰা এটা বা যিকোনো মুদ্ৰা এটা ৰখা হৈছিল। আৰু মই যাদু খেলেৰে হেলকি বাজিৰে সেইটো দেখুৱাল মানে কৰি গিলাচটো লাহেকে ভাঙি লৈছিলোঁ আৰু টকাটো দৰ্শকে দেখিবলৈ পাইছিল। গিলাচটো লাহেকে আঁতৰাই থৈছিলোঁ আৰু যাতে দৰ্শকে ধৰিবই নোৱাৰে। সেইটোৱে আছিল যাদুটোৰ কাৰণ, মানে টকাটো আগৰ পৰাই আছিল। আৰু যিটো টকা মই দেখুৱাইছিলোঁ, সেই টকাটো মোৰ হাততেই আছিল, হাততে ৰাখি থৈছিলোঁ। এইটো এটা খেলাহে গাইজ, এইটো এটা খেলা অৰ্থাৎ যাদু খেলা বুলি কোৱা হয়। চ' গাইজ, আজিলৈ মই সামৰিছোঁ। বাই বাই, ধন্যবাদ।